हेलो गाइस केने আছে ভালে আছে যদি লাইক কৰিব কমেন্ট কৰিব আমি এটা বুজ খালিফাৰ বিল্ডিং চাবলৈ যাম বহুত ডাঙৰ বুজ খালিফাৰ বিল্ডিং আহক বলক গাইস বুজ খালিফাৰ ফটো চাব যাম এই সব প্ৰথমতে আমাৰ গেট পাব এটু গেটটো মানে আধা কাছৰাকে বানাই দিছি তাৰ মানে আমাৰ এই বামা বিৰবিৰৰ এই বুজ খালিফা এটো সব এতে প্ৰথমত দেখাব এই গণেশৰ আৰু শিৱৰ মূৰ্তি থৈ দিছি আৰু গাইস বুজ খালিফা চাচোন বুজ খালিফাই তিন নমুনা ধৰিছে হাঁহি দে মাজে মাজে আৰু বুজ খালিফাৰ বিল্ডিংটো এই সবৰে ওপৰতে প্ৰথম চাইনা এখন পাব বুজ খালিফাৰ বিল্ডিংটো সোণাৰী শিল ফেলে থৈ দিছে আৰু লেম্বৰগিনি সবৰে এইখন লেম্বৰগিনি ইয়াতে থৈ দিছে আৰু ইয়াতে ভাত খাব এই থৈ দিছে ইয়াত থৈ দিছে আৰু এই বুজ খালিফাৰ মানুহ কিন্তু বুজ খালিফাৰ বিল্ডিঙত যায় কিন্তু এটা এম বাজাৰত ষ্টাইল বাজাৰত বস্তু আনে ইয়াতে এইগিলাখান থৈ দিছে এইগিলাখানটো বিছনা সোণাৰ হ'ব লাগে কিন্তু কি কম ষ্টিলৰ বস্তু এইগিলা ষ্টিলৰ এই চাওক বান্ধব লাগে ইটাই দি বঞ্চি বাঁহে দি বাহ এই চাওক ৰাস্তাতে কল পাব এইগিলাখান কল চলিছে কলটো গুণ কৰি দেখাই আছোঁ মই এইটো চাব পাৰে কলে ইয়াতে থৈ দিছে আৰু ইয়াতে ঠেলাখান এখন থৈ দিছে আৰু আমাৰ বুজ খালিফা কিবা কোৱা হয় বুজ খালিফা আপুনি ঘৰটো কেনেকৈ বনাইছে মোৰ মাথা দি আপোনাৰ মাথা বহুত আছে আপোনাক মিলি বহুত হেণ্ডছেট দিব লাগে আৰু আপোনাৰ কালেকশ্যন দেখিছোঁ এই আমাৰ শিৱ মহাককাই আৰু এতিয়া আমি বুজ খালিফাৰ সোণাৰ গামচা চাওকচোন সোণা ঐ কিনি সোণা আৰু ইয়াতে পাক্কা এই চাবৰ ওপৰখিনিও দেখাই দিছোঁ ওপৰখিনিও এই বুজ খালিফাৰ বিল্ডিঙৰ ওপৰেদি লাইনত তাৰ সেই চন্দ্ৰটো চোৱা একবাৰ চন্দ্ৰটো চাওকচোন বুজ খালিফাৰ বিল্ডিঙৰ পৰা ইমান ওচৰৰ পৰা দেখা পায় এতিয়া আমি এটা মন্দিৰ দেখিছোঁ অদ্ভুত মন্দিৰ আহক আমাৰ শিৱ পূজা হয় ইয়াতে এইগিলাখান আহক বুজ খালিফাৰ দাদা এইটো ঘৰ বুজ খালিফাৰ এইটো ঘৰ কিন্তু চাইডত থাকে সি কিন্তু এই বুজ খালিফাৰ বিল্ডিংটোত কেতিয়াবা যায় কিন্তু আচল ঘৰ ইয়াৰ এইটো এই জ্বালা তুলসী আছে আমাৰ তুলসী আৰু এইগিলাখান এতে হাঁহ চাহ থৈ বুজ খালিফাই আৰু এতে আমাৰ শিৱ ককাৰ মন্দিৰ এই লিংগটো চাব পাৰে লিংগ আৰু এইটো বহুত ঘণ্টা বুলি কয় আৰু ইয়াতে থৈ দিছে এইগিলাখান ফুলৰ বুলি লৈছে আৰু আমি আগলৈ যাওঁ বানপানী হৈছে এতিয়া বানপানী হওঁতে এতিয়া মানে আৰু কি ক'ম এইগিলাখান ঘৰৰ পানী হৈছে বুজ খালিফাৰ ঘৰত আৰু এই বুজ খালিফাৰ আচল ঘৰটো এইটো 3-4টা ঘৰ এইটো কিন্তু মেইন ঘৰটো ইয়াতে পানী হৈছে সেইগিলাখান পানী এই চাবৰে আমাৰ বুজ খালিফাৰ পাছতে আহিছে কিন্তু ইয়াতে মদৰ পাইপ চাইপ থৈ দিছে এই চাবৰে বানপানীৰ এতিয়াও বোকা লাগি আছে পতা হৈ গৈছে এতিয়া ঘৰৰ ভিতৰত কোনোবাই আছে নেকি ফেন দি থৈ দিছে এতিয়া ভাঙি থৈ দিছে নহয় শুকাব লাগে এই চাব পাৰে এইগিলাখান চব ভাঙি চিঙি গৈছে এইগিলাখান কি কম পানীৰ তলত বহুত দিন ধৰি পৰি আছিল ইটাই এইগিলাখান কৃষ্ণৰ ফটো আছে লাইটটো বন্ধ কৰি লাইন কাৰেণ্ট কাটি দিলাক অভিযোগ বানপানী আৰু বুজ খালিফাৰ ৰুমটো চাব পাৰে গেমিং ৰুম এইটো গেমিং ৰুমৰ এতে লেপটপ থাকে এতিয়া এই বৰ্ডখনত এতে পিচিটো সেই কৰে আমাৰ ইয়াতে লাইট এটা আছে বৰ্তমানলৈকে কিন্তু আমাৰ এতিয়া চব ভাই লৈ গৈছে সেইকাৰণে আৰু ঘৰটো আছে সেইকাৰণে এতিয়া পিচি থয় পিচিটো বোলে ফাহে নিছে আমি এতিয়া কি কৰিব লাগে দুখৰ দিন এইগিলাখান চাবৰে ইয়াতে বৰ্ড চলিছিল আমি এতিয়া বাহিৰলৈ যাওঁ বহুত অন্ধাৰ লাইন কাৰেণ্টো নাই হে এই চাব পাৰে এই ইনভাৰ্টাৰটো দি দিয়কচোন অলপ এই চাব পাৰে একেলগে পানী হৈছে কিমান মইতো ডুবে যাম চাওকচোন মোৰ গলৰ সমান হৈছে আৰু এই দাদাটোৰ কিমান হ'ব আহকচোন দাদাটোৰ এক বুক হ'ব মোৰে ইমান হয় আৰু ইয়াতে বস্তু থৈ দিছে এইগিলাখান
আৰু এইগিলাখান এটা ৰুম আছিল মানে ৰুমটো ভাঙি গৈছে এইগিলাখান পৰিছে পানী মাটি চাটি পৰিছে এইগিলাখান কি ক'ম আৰু সেইটো থৈ দিয়ে সেইটো কি আৰু এতিয়া আৰু কি ক'ম এইগিলাখান চাব পাৰে আৰু এইগিলাখান পানী চাওঁ মানুহে জুম কৰি দেখিছোঁ মথাৰিও ছিঙি আহিছে নেৰা নেপেলাকে পানী বৰষুণ হৈছে সেইকাৰণে এইগিলাখান ভাঙি গৈছে আৰু এই পানী ইটাও আছে খাব পাৰে এই আমাক কিবা খাবলৈ দিছে বুজকালিবা সোণাৰ বস্তু খাবলৈ দিছে এইটা আমি যাব হৈছিলোঁ কাইছে বাকী টেঙা 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 খোলা হৈছোঁ খোলা হ'ল মাজে মাজে খোলা হয় মোৰটো একবাৰ বন্ধ কৰে এই টেঙা মই ভিডিঅ'টো ক্লিক কৰি দেখিছোঁ আহক মাৰবৰা ভিডিঅ' তাৰ নিচা টিংপাতো এই বগৰীৰ গাছ আমলখি গাছ এই মিটাৰটো চবৰে কেইটা বাজেতে আছে বয়া লাগিয়ে মিটাৰটো চাব আৰু কামে নকৰে কাম নকৰে নেকি টাইম চাব পাৰি নে আৰু গাইছ বলক যাওঁ টাইম চাব পাৰি এই আমি আৰু বুজকালিবাৰ বিল্ডিঙৰ তলত এই সোণাৰ কি কয় পাইনএপল খাই পাইনএপল কয় আমাৰ অসমীয়াত তৰমুজ কয় আৰু বোলা গাইছ গাড়ী চাড়ী যাইছে ভিডিঅ' বনাওঁতে এই ভিডিঅ'টো অলপ ষ্টাৰ্ট কৰোঁ ইয়েছি পকৰা শুকার খাচ্ছি আর দাম দেখা কি হয়েছে দে কি হয়েছে বলে তুই খাগে আমি খাবো দাও বলি আচ্ছা একবার খুলি দাও নে তুই খা খাগে দে এই সব খাই দিলা করছে লাজ করছি এটা আমি ভিডিওটো এই তরমুজতে সমাপ্ত করলাম বাই টাটা গুড বাই सबके लिए बाय बाय